हेलो गाइज সকলকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা আজি মই আকৌ আপোনালোকৰ মাজত আহিছো কেপি শিখৰ এণ্ড বিমল লৈ কেনে সো কেপি শিখৰ বিমল কেনেকৈ বনোৱা হয় ইয়াত কি ৰ মেটেৰিয়েলছৰ প্ৰয়োজন হয় কেপি শিখৰ বিমল আদি গুটকা জাতীয় সামগ্ৰী মানুহে খোৱাৰ পিছত মানুহৰ কেনেকুৱা ৰোগত আক্ৰান্ত হ'ব পাৰে বা কি প্ৰভাৱ পেলাব পাৰে ইয়াৰ সম্পূৰ্ণ বিষয়ত আজি আপোনালোকৰ ওচৰত মই দেখাবলৈ যত্ন কৰিম হেল্ল' গাইজ মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাওক কত স্কিপ নকৰাকৈ তেন্তে আপোনালোকে বুজিব পাৰিব মানৱ জীৱনত বা মানৱ সমাজত ইয়াৰ প্ৰভাৱ কেনেকৈ পৰিছে আহক পলম নকৰাকৈ মোৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ এট ফাৰ্ষ্ট কেপি শিখৰ বা বিমল আদি গুটকা জাতীয় সামগ্ৰী বনাবলৈ কি ৰ মেটেৰিয়েলছৰ প্ৰয়োজন হয় পোনপ্ৰথমে আমাৰ কেঁচা মাল বুলি যদি কওঁ তেন্তে বেটেলনাট বা তামোল লাইমষ্টোন কাটা টাবাকু ক্ৰাছ গ্লাছ লাইমছ ইউজ ফৰ ফ্লাৱাৰিং আদি এইবোৰ সংমিশ্ৰণ কৰি পেকেজিং কৰা হয় অৰ্থাৎ মাৰ্কেটত বিক্ৰী কৰিবৰ কাৰণে উপযোগী কৰি তোলা হয় হেল্ল' গাইজ যেতিয়া কাষ্টমাৰৰ হাতত আহি পৰে তেতিয়া চাওক এইবোৰ খোৱাৰ পাছত মানুহৰ কি অৱস্থা হ'ব পাৰে বা কি প্ৰভাৱ পেলাব পাৰে চ' সেই বিষয়ত আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে স্ক্ৰীনত লক্ষ্য কৰক নিশ্চয় গম পাব মাউথ কেঞ্চাৰ যেটো মুখত ঘা হোৱা বুলি আমি গম পাওঁ ষ্টমেক কেঞ্চাৰ যেটো আমাৰ গেষ্ট্ৰিক কালচাৰ বুলি কয় টেংগু কেঞ্চাৰ যেটো জিভাত ঘা হোৱা বুলি কয় হাৰ্ট ডাইজেষ্ট যেটো আপোনালোকৰ হাৰ্টৰ প্ৰব্লেম হয় বিভিন্ন ধৰণৰ চকুৰ প্ৰব্লেম আহি পৰে ব্লাড প্ৰেছাৰ সাইকোলজি প্ৰব্লেম মানুহৰ ব্ৰেইনৰ কিছুমান সমস্যা আহি পৰে এবাৰ ভাবি চাওক আমি দিনে দিনে কিমান ভয়ানক ৰোগত আক্ৰান্ত হ'বলৈ গৈ আছোঁ সেয়েহে মোৰ এই ভিডিঅ'ৰ জৰিয়তে মই তেওঁলোকক সকলোকে মোৰ তৰফৰ পৰা ৰিকুৱেষ্ট কৰোঁ যিসকলে এনেকুৱা গুটকাজাতীয় সামগ্ৰী ব্যৱহাৰ কৰি আছে তেওঁলোকে যাতে নিজকে নিজে সেইটো ৰাস্তাৰ পৰা উভতাই আহে সেইটো আৰু ইউজ নকৰে ব্যৱহাৰ নকৰে তেন্তে আমাৰ এটা সুন্দৰ হেল্ডি লাইফ আমি উপভোগ কৰিব পাৰিম হেল্ল' গাইজ সকলোৱে এই মেছেজটো পোৱাৰ কাৰণে আপোনালোকৰ ওচৰত মোৰ এটা ৰিকুৱেষ্ট ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আমাৰ নিচিনা যুৱ প্ৰজন্মৰ বা যুৱ সমাজত এই মেছেজটো পায় হেল্ল' গাইজ যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ মোৰ এই চেনেলটোক পাহৰি নাযাব